আৰু আজি পিকনিক খোৱা দিন, খানা খোৱা দিন আৰু আজি পুৰা ফূৰ্তি কৰা দিন। আপোনালোকে ক'ত ক'ত খানা খাই আছে, ক'ত পিকনিক খাই আছে কমেণ্ট কৰি জনাব। আৰু আজি খানাত আছে এইটো, যিহেতু দেখিবলৈ পাইছে আপোনালোকে, আৰু দেখিব পাইছে মাইনা এফালে বনাই আছে। নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। মোৰ নতুন এটা ভিডিঅ'লৈ একেবাৰে স্বাগতম জনাম। যিহেতু আজি নতুন বছৰৰ প্ৰথম দিন, মানে আজি 2023 চনৰ প্ৰথম দিন, মানে 1 জানুৱাৰী 2022 চলি আছিলে, আজি 2023 সোমালে। আৰু সকলোকে মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আৰু আজি পিকনিক খোৱা দিন, খানা খোৱা দিন আৰু আজি পুৰা ফূৰ্তি কৰা দিন। আপোনালোকে ক'ত ক'ত খানা খাই আছে, ক'ত পিকনিক খাই আছে কমেণ্ট কৰি জনাব। আৰু আজি আমিও খাই আছোঁ, ঘৰতে খাই আছোঁ। সদায় ভিতৰত বনাওঁ, আজি বাহিৰত বনাই আছোঁ। আৰু দেখিব পাইছে মাইনা এফালে বনাই আছে, মানে ভাত বনাই আছে। আৰু আজি আমাৰ খানাত আছে এইটো, যিহেতু দেখিবলৈ পাইছে আপোনালোকে। আৰু একদম ভিডিঅ'টো একদম ইউনিক হ'ব, মজা হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিয়ক। আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু এতিয়া মই এইটো ফটাফট কাটি লওঁ, তাৰপিছত কেনেকৈ বনাম, কি ধৰণে বনাম, আমাৰ খানাটো কেনেকৈ হ'ব, সকলোখিনি দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, মোৰ মাংস চাংস কাটি হৈ গ'ল, অকণমান দেৰি হ'ল। মানে কি হ'ল, মাইনাই ভাত আৰু এই দালি উতলি আছে, দালি বনাই আছে, সেইকাৰণে অকণমান দেৰিকৈ ভিডিঅ'টো শ্বুট কৰিছোঁ। আৰু এইফালে মায়ে বহি আছে, এইফালে মাইনাই বহি আছে। মাইনা চবকে নতুন বছৰৰ শুভেচ্ছা দি দিয়ে, হেপী নিউ ইয়াৰ দে চবকে। নতুন বছৰৰ হেপী নিউ ইয়াৰ চবকে। আৰু এইফালে মই মাংস ইয়াত কাটি থৈছোঁ, চাব পাৰে। এইটো হৈ গ'ল মাংস। দালি হ'লে, দালি হোৱাৰ পাছত মই মাংস বনাম। বন্ধুসকল, মাংস বনাবলৈ যি যি বস্তু লাগিব, মছলা, নহৰু, পিঁয়াজৰ পৰা লৈ চব বস্তুখিনি যোগাৰ কৰি লৈছোঁ। এজেগাত বহি লৈ বনাই থাকিম। যিহেতু আপোনালোকে দেখিবলৈ পাইছে শুকান জলকীয়া, পিঁয়াজ দুটা, আদা কেইডোখৰমান, এইটো হৈ গ'ল গৰম মছলা, এইটো হৈ গ'ল কাশ্মীৰ মিৰ্চ পাউডাৰ, এইটো হৈ গ'ল জিৰা, গোটা জিৰা, তাৰপাছত এইটো নহৰু, আৰু এইটো কোলা কোলা দেখিছে, এইটো জালুক। তাৰপাছত এইফালে আলু দুটামান আৰু দুটামান বস্তু নাই ইয়াত, হালধি, নিমখ, তেল, সেইকেইটা নাই। এই যে জিৰাটো দেখিছে, গোটা জিৰা, নহৰু আৰু জালুক আৰু শুকান জলকীয়া, এইকেইটা একেলগে চব পিহি দিম। এইফালে আমাৰ পতা আছে, পতাত পিহি দিম। এই চাৰিটা বস্তু চব যোগাৰ হৈ গ'ল, এতিয়া বনাব লাগে। আৰু বন্ধুসকল, এয়া মাইনাই এতিয়া মছলা পিহিবলৈ একদম ৰেডি হৈ গ'ল। পিহিব এতিয়া নহৰু, জলকীয়া, জিৰা চিৰা, এইবিলাক কি কি আছিলে ক'লোৱে, এইবিলাক পিহিব। আৰু মই এতিয়া কেৰাহী চেৰাহী পাতি মাংসটো ভাজি থাকোঁ। বন্ধুসকল, এইফালে ময়ো কেৰাহী পাতি দিলোঁ, কেৰাহী গৰম হৈ গ'ল। এতিয়া তেল দি দিম। তেল দি দিলোঁ। তেলটো গৰম হোৱাৰ পাছত পিঁয়াজ দি দিম। তেল গৰম হৈ গ'ল, এতিয়া পিঁয়াজ দি দিলোঁ। পিঁয়াজটো ভাজি লওঁ। পিঁয়াজটো ধুনীয়াকৈ কালাৰ আহি গ'ল। এতিয়া আমি মাংসখিনি দি দিম। মাংস দি দিলোঁ। এতিয়া মাংসখিনি 5 মিনিটমান কাৰণে ঢাকি দিম। আৰু জুইত বনাই আছোঁ যে অলপ ধোঁৱাটোৰ কাৰণে ক্লিয়াৰ দেখা পোৱা নাছিল। 5 মিনিট হৈ গ'ল। আৰু এতিয়া আকৌ ঢাকনিখন খুলি দিম। খুলি দিয়াৰ পাছত আকৌ লুটিয়াই পুটিয়াই দিম এনেকৈ অকণমান। তাৰপাছতে আলুখিনি দি দিম। এয়া মাইনাই আলু দি আছে, ধুই 3টা আলু, বেছি নহয়, আলু দি দিছোঁ। আলু দিয়াৰ পাছত আকৌ অলপ লুটিয়াই পুটিয়াই দিম। এতিয়া নিমখ দি দিম। নিজৰ জোখত আপোনালোকে যিমানটো খায় সিমানটো দিব আকৌ। এতিয়া আমি নিজৰ জোখত নিমখ দি লৈছোঁ। বছ, নিমখ দি দিলোঁ। নিমখ দিয়াৰ পাছত এতিয়া আকৌ 8-10 মিনিটৰ কাৰণে ঢাকি থৈ দিম। ঢাকি পেলাই তলফালে জুই দি থাকিম। একদম লাহে লাহে জুই দিম, যাতে ধুনীয়াকৈ সিজি যায় মাংস, আলু চব। এতিয়া হৈ গ'ল। লুটিয়াই পুটিয়াই দিলোঁ নিমখ দি। এতিয়া আকৌ ঢাকনিখন মাৰি দিম। ঢাকনি মাৰি দিলোঁ। এতিয়া 8-10 মিনিটৰ কাৰণে ভুলা যাও ইছকো। 10-12 মিনিট হৈ গ'ল। এতিয়া আকৌ ঢাকনিখন খুলি দিম। ঢাকনিখন খুলি আলু একদম ধুনীয়াকৈ সিজি গৈছে। এতিয়া আমি মছলা দি দিম, যিটো পিহিছিলে, পতাত যে পিহি থোৱা আছিলে। এয়া চব, এইটো হৈ গ'ল শুকান জলকীয়া আৰু কি আছে,
শুকান জলকীয়া নহৰু আৰু এইটো জিৰা জিৰা আৰু জালুক এতিয়া আমি শুকান জলকীয়া আৰু নহৰুটো ইয়াত দি দিম শুকান জলকীয়া আৰু নহৰু কিন্তু বনাই থোৱা আছিলে কটাত পিহি পেলাই সেইটো দি পেলাই এতিয়া আকৌ অকণমান লৰাই দিম সেইটো দিয়াৰ পাছত এতিয়া এইটো জিৰা আৰু জালুকৰ যোনটো পেষ্ট বনাই থোৱা আছিলে কটাত পিহি সেইটো দি দিম এতিয়া বছ এতিয়া ধুনীয়াকৈ এইটো ভাজি লওঁ মছলাখিনি ধুনীয়াকৈ যাতে একদম ভাজ খাই যায় আলু চালু একদম ধুনীয়াকৈ সিজি গৈছে এতিয়া পুৰা সিজি গ'ল মানে আৰু কেইবাবাৰ ঢাকি ঢাকি সিজাইছিলে আধা ঘণ্টামান হ'ল চাগে হেৰি ভাজি থকাই এতিয়া এইটো আকৌ জিৰা জালুক নহৰু আৰু শুকান জলকীয়াৰ পেষ্ট এইবিলাক দিয়া হৈ গ'ল এতিয়া ইয়াক আকৌ 5 মিনিটমান কাৰণে ঢাকি থৈ দিম বছ এফালে আরজিয়ে কি কৰি আছে আদা কুটি আছে 5 মিনিটৰ কাৰণে ঢাকি মেলি আদাখিনি কুটি লৈছোঁ হয় নেকি মছলা দি 5 মিনিট ঢাকি থোৱাৰ পাছত পানী দিয়া হৈ গ'ল পানী বনোৱাটো মই ভিডিঅ' বনোৱা নহ'ল মানে পাহৰি গ'লোঁ কেমেৰাটো উলিয়াবলৈ তাৰপিছত এতিয়া পানী দুগিলাচ দিছোঁ তাৰপিছত এতিয়া হালধি দি দিম এচক এই চামুচত 1 চামুচ হালধি দি দিলোঁ 1 চামুচ এতিয়া গৰম মছলা দিম 1 চামুচমান এইটো চাওক গৰম মছলা পেকেট গৰম মছলা দি দিলোঁ 1 চামুচমান 1 চামুচমান হৈ গ'ল এতিয়া আকৌ এইটো দিম কাশ্মীৰ ইয়াকো দি দিম 1 চামুচমান দি দিলোঁ হৈ গ'ল 1 চামুচমান দি দিলোঁ এতিয়া আকৌ 5 মিনিটমান কাৰণে ঢাকি দিম ধুনীয়াকৈ লুটিয়াই পুটিয়াই আকৌ 5 মিনিটৰ কাৰণে ঢাকি দিম বছ এতিয়া আকৌ 5 মিনিট কাৰণে ঢাকি দিলোঁ এতিয়া আকৌ এবাৰ ঢাকনিখন খুলি দিম খুলি দিয়াৰ পাছত আদা দিছে আদা কুটি থোৱাটো দি দিম ইয়াত এতিয়া মিহি কুটি থৈছিলোঁ দি দিলোঁ দিয়াৰ পাছত মিহি মিহিকৈ এই বিলাহীটো দেখিব পাইছে বিলাহীটো কুটি দি দিওঁ বিলাহীটো এনেকৈ মিহি মিহি কুটি দিম ইয়াৰ ওপৰতে কেৰাহীতে বা আপুনি ছাইডতো কুটি ল'ব পাৰে কিন্তু মই সেইবিলাক কৰা নাই ডাইৰেক্ট কেৰাহীতে কুটি দিছোঁ আৰু এতিয়া মিহি মিহি কুটি দিম আৰু বিলাহীত দিয়াৰ পাছত এতিয়া আকৌ ঢাকি দিম মানে জোলটো বেছি আছে জোলটো হিচাপৰ হৈ গ'লে নমাই দিম আৰু যিমানটো জোল লাগে আৰু সিমানটো হৈ গ'লে নমাই দিম এতিয়া আকৌ ঢাকি দিম ঢাকি দিয়াৰ পাছত আৰু হ'লেই 5 মিনিটমান লাগিব হৈয়ে গ'ল আৰু দেখিছে ঢাকি দিয়াৰ পাছত ধোঁৱা চোৱা নাই যে ক্লিয়াৰ দেখি কিন্তু খুলি দিয়াৰ পাছত তাৰ মাংসৰ ভাপ চাপ ওলাই যে ভালকৈ নেদেখি মাংস হৈ গ'ল দেখিছে নাই জোল একদম জোখত হৈ গ'ল দালি আছেতো সেইকাৰণে একদম অকণমান হেৰিকৈ বনাইছোঁ আৰু দেখিবলৈ পাইছে এয়া এতিয়া নমাই দিম আৰু এয়া ভাজি নমাই দিলোঁ দেখিবলৈ পাইছে কি ধুনীয়া লাগিছে দেখিবলৈ চেনটো কি মজা ওলাই আছে ৱাহ হৈ গ'ল এতিয়া খাবলৈ আৰু বন্ধুসকল আমি খানা খাবলৈ আৰম্ভ কৰি দিলোঁ এইফালে মায়ে খায়েই দিলে আৰু এইটো মোৰ ভাগ আৰু এইটো মাইনাৰ আৰু এইটো ইয়াৰ 10 টকীয়া 10 টকাৰ বিনু কথা নাপাতেই 10 টকীয়া খাই আছে মাইনাও এয়া খাবলৈ আৰম্ভ কৰিছে এইটো মোৰ ভাগ আৰু এয়া মায়ে একদম পুৰা খাই আছে আৰু